হাই নমস্কাৰ ফ্ৰেণ্ডছ ওয়েলকাম জনাইছো আপোনালোকক এটা নতুন ভিডিঅ' লৈ ফ্ৰেণ্ডছ আজি মই কথা পাতিম এখন বাতৰি কাকতৰ ওপৰত যে বাতৰি কাকত এখনত যে শিক্ষাৰ ওপৰত শিক্ষকসকলক লৈ এটা এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনে তাতে লিখিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনে লিখিছে আমাৰ শিক্ষাগুৰুসকলক তেওঁলোকে উঘালি দিয়া বাহৰ মুৰাৰ লগত তুলনা কৰিছে আৰু বিভিন্ন ধৰণৰ কথা সকলো কথা মই এটা কৈ আলোচনা কৰিম তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে যিজনে এই বাতৰি কাকতখন লিখিছে যিজনে এই বাতৰিটো সংগ্ৰহ কৰিছে আৰু যিজনে লিখিছে মই আপোনাক ক'ব বিচাৰিছো যে আজি যে আপুনি এইখিনি লিখিব পৰা হ'ল সেইখিনি এজন শিক্ষাগুৰুৰ কাৰণেহে লিখিব পৰা হ'ল গতিকে শিক্ষাগুৰুক তাৎসল্য কৰাৰ আগতে শিক্ষাগুৰুক ঠাট্টা কৰাৰ আগতে আপুনি নিজেই বুজি ল'ব আৰু নিজেই জানি ল'ব যে শিক্ষাগুৰু এজন কোন হয় তো তেওঁ লিখিছে যে এতিয়া লকডাউনৰ সময়ত শিক্ষাগুৰুসকলে ভালেই পাইছে তেওঁলোকে ব্যক্তিগত খণ্ডৰ শিক্ষাগুৰুসকলে কি কৰিছে যে এটা ভেকুৰ ভাওনা মানে কি বুলি কৈছে ভেকুৰ ভাওনা আধা ঘণ্টা সময় তেওঁলোকে অনলাইন ক্লাছ কৰি পেলাই তেওঁলোকে মানে মাচুলবিলাক সংগ্ৰহ কৰিছে তেনেকুৱা ধৰণৰ কথা কৈছে আৰু এটা কথা কৈছে যে যিবিলাক মানে চৰকাৰী শিক্ষাগুৰু আছে চৰকাৰী বিদ্যালয়বিলাক আছে তেওঁলোকে ভালেই পাইছে এতিয়া খেতিত ধৰিছে দ্যাট মিন্স কি জানেনে আমাৰ শিক্ষাগুৰুসকলে খেতি কৰিব নালাগে আমাৰ শিক্ষাগুৰুসকলে একো কৰিব নালাগে আমাৰ সমাজত তিনিজন মানুহৰ একেবাৰে বিপদ কি বিপদ জানে তেওঁলোকে নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে এক নম্বৰ হ'ল মানে মন্দিৰৰ পূজাৰী দুই নম্বৰ হ'ল মছজিদৰ জোনাব আৰু তিন নম্বৰ হ'ল আমাৰ শিক্ষাগুৰুসকলক মানে শিক্ষাগুৰুসকলে যদি এখন ফাংচন চাব যায় তেতিয়া ক'ব শিক্ষাগুৰু হয় ফাংচন চাব আহিছে তেওঁলোকে যদি এটা নৃত্য কৰে শিক্ষকেও নৃত্য কৰে শিক্ষকৰ মানে প্ৰতিটো কথাতেই মানে তেওঁলোকে ভুল ধৰিব বিচাৰে যেনেকৈ আমি জোনাব আৰু আমাৰ মন্দিৰত থকা আমাৰ পূজাৰীসকলক মানে কিবা এটা তেওঁলোকে যদি কাম কৰে বা পূজাৰীও এনেকুৱা কৰিছে বা জোনাবেও এনেকুৱা কৰিছে তেনেকুৱা ধৰণৰ মন্তব্যৰ লগতে আমাৰ শিক্ষাগুৰুসকলক লয় কিন্তু মই এটা কথা কৈ দিব বিচাৰো যে শিক্ষাগুৰুসকলৰ পকেটত ব্লেক মানি নাথাকে কাৰণ তেওঁলোকে নিজৰ চুলি বিক্ৰী কৰা বুলি মই এইটো কাৰণতে কৈছোঁ যে তেওঁলোকে মানুহক শিক্ষা দি পেলাই তেওঁলোকে যিটো মাচুল পায় শিক্ষা দি পেলাই লয় আৰু তেওঁলোকে কৈছে যে লকডাউনৰ সময়ত no school no fees হাও এইটো কেনেকৈ পচিবল হয় এইখন দোকান নহয় যে আপুনি খালেই খানাৰ পইচা দিব লাগিব আৰু নাখালে পইচা দিব নালাগে যদি ঠিক আছে তুমি যিহেতু এনেকুৱা ধৰণৰ কথা ক'বলৈ গৈছা যে ব্যক্তিগত মানে ব্যক্তিগত বিদ্যালয়বিলাকত কি কৰিছে টিচাৰসকলে শিক্ষাগুৰুসকলে কি কৰিছে যে তেওঁলোকে বোলে মাচুল সংগ্ৰহ কৰিছে নাজানে পৰিচালনা কমিটি থাকে তেওঁলোকে মাচুল সংগ্ৰহ কৰে আৰু শুনক যদি তেনেকেই ভাবিছে তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালী চৰকাৰী বিদ্যালয়ত নহয় কিয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কিয় নামভৰ্তি কৰিবলৈ দিয়ে ডেট মিনছ মানে তেওঁলোকে এতিয়া ভাবিছে যে কি কৰিব লাগিছিলে ব্যক্তিগত খণ্ডই হওক বা চৰকাৰী খণ্ডই হওক শিক্ষাগুৰুসকলে কি কৰিব লাগিছিলে ল'ৰা ছোৱালীখিনিক মাতি নি পাঠদানৰ ব্যৱস্থা কৰিব লাগিছিলে যাতে কৰোণাত এই ল'ৰা ছোৱালীবিলাক তাৰমানে ধ্বংস হৈ যায় আৰু কৰোণাত সকলো মানে কৰোণা আৰু কৰিব কি বৰ্তমান সময়ত লকডাউন আছে লকডাউনৰ সময়ত কৰিব কি এনেকুৱা ধৰণৰ মন্তব্য চোৱা বাতৰি কাকতত বাতৰি এটা লিখাটো বহুত ডাঙৰ কাম হ'লেও যিকোনো ধৰণৰ বাতৰি আপোনালোকে লিখিবলৈ চেষ্টা নকৰিব অকণমান ভাবি চিতি চাব আপুনি কাক তাৎসল্য কৰিব বিচাৰিছে সমাজৰ আন সকলো বহুত মানুহ আছে তেওঁলোকক ধৰিবলৈ চেষ্টা কৰক শিক্ষাগুৰুৰ লগত আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য নকৰিব কাৰণ এনেকুৱা ধৰণৰ মন্তব্য আৰু এনেকুৱা ধৰণৰ কথা যাৰ দ্বাৰা লিখি আছা যোনে শিকাইছিল সেইবিলাক হ'ল শিক্ষাগুৰু গতিকে অলপ সন্মান কৰিবলৈ শিকক মই সকলোকে কোৱা নাই কিছুমানৰ কথা কৈছোঁ যেনেকৈ এইখন বাতৰি কাকতত এনেকুৱা ধৰণৰ কথা প্ৰচাৰ পাইছে গতিকে মই সেইটো কাৰণে কৈছোঁ যাতে আগলৈকে এনেকুৱা ধৰণৰ মন্তব্য আৰু আগলৈকে এনেকুৱা ধৰণৰ যাতে কথা আপোনালোকে লিখাৰ কাৰণে যত্ন নকৰে আৰু যাতে কোনোদিনে নিলিখে জাষ্ট সেইটো আপোনালোকৰ ওচৰত এটা অনুৰোধ কৰিছোঁ ধন্যবাদ